অহা 6 মাহৰ ভিতৰত আমি আশা কৰিম যে গড়কাপ্তানি বিভাগত যিমান 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ পোষ্ট খালি আছে আমি একেলগে নিযুক্তিৰ ব্যৱস্থা কৰি আমি গড়কাপ্তানি বিভাগৰ 3য় 4ৰ্থ আৰু আন কাৰিকৰী যিবিলাক পোষ্ট আছে তাৰো আমি নিযুক্তি অহা 3-4 মাহৰ ভিতৰত আমি ব্যৱস্থা কৰিম স্বচ্ছতাৰ ভিত্তিত তাক আমি সম্পাদন কৰিম যে এখন চিটিত আৰু এটা জায়গাত 3 বছৰৰ ওপৰত আমি নাথাকিম সেই প্ৰতিজ্ঞাটো আপোনালোকে নিজে কৰিব লাগিব সেইকাৰণে এইবাৰ আপোনালোকে নিজে অপচন দিব সকলোৰে ট্ৰান্সফাৰ অৰ্ডাৰ 15 দিনৰ ভিতৰত ওলাব কিন্তু 3 বছৰ হৈ যোৱা সকলে টাউন এৰিবই লাগিব কোনো ডিভিজনত আমি 3 বছৰতকৈ বেছি নাথাকিম এটো এটা আমাৰ নিজৰ মনৰ পৰা এটা ওলাব লাগিব যে এখন চিটিত আৰু এটা জায়গাত 3 বছৰৰ ওপৰত আমি নাথাকিম সেই প্ৰতিজ্ঞাটো আপোনালোকে নিজে কৰিব লাগিব কাৰণ যেতিয়া 3 বছৰৰ ওপৰত আপোনালোকে এখন চিটিত থাকে তাত ভেস্টেড ইন্টাৰেষ্ট এটা ক্ৰিয়েট হয় সেইকাৰণে এইবাৰ আপোনালোকে নিজে অপচন দিব সকলোৰে ট্ৰান্সফাৰ অৰ্ডাৰ 15 দিনৰ ভিতৰত ওলাব মোৰ কাৰো প্ৰতি বেয়া ভাৱ নাই মই ক'ত যাব খুজিছো আপোনালোকে কমিশনাৰক জনাই দিব কিন্তু 3 বছৰ হৈ যোৱা সকলে টাউন এৰিবই লাগিব কাৰণ হাইলাকান্দিত কাম কৰা মানুহ সদায় হাইলাকান্দিত কৰি থাকিব ধুবুৰীত কাম কৰি থকা মানুহ সদায় ধুবুৰীত কাম কৰি থাকিব গুৱাহাটীৰ কেজন সদায় গুৱাহাটীত থাকিব ই আমাৰ ভিতৰতে এটা পাৰ্থক্য আনি দিয়ে বেলেগ কথা নাই মই সবৰে কম্পিউটাৰ ৰেকৰ্ড চাই লম 3টা আগৰ পোষ্টিং কোড আছিল সেই ধৰণে চাই মই কামটো কৰিম আৰু মই নিজে কৰিম কেম্প্ৰাইকো কৰিব নিদো চহৰীয়াকো কৰিব নিদো কামটো মই নিজে কৰিম